ফাইনেলি চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গ'ল। মাৰ্চ মাহৰ 2 তাৰিখৰ পৰাই চৰকাৰী ঘৰ চেংচনৰ আৰম্ভ কৰি দিছে। যিসকলে অনলাইন বা অফলাইন এপ্লাই কৰিছিল তেওঁলোকৰো এই লিষ্টত নাম আহিছে। আপোনাৰো নাম আহিছে নে নাই এই লিষ্টত আপুনি সম্পূৰ্ণ চাব পাৰিব এইটো ভিডিঅ'ত। বৰ্তমানলৈকে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক জনাই দিম। যিসকলৰ 2019 চনতে জিঅ' টেকিং হৈছিলে তেওঁলোকৰো মাৰ্চ মাহতে হাউচ চেংচন আৰম্ভ কৰি দিছে। কেনেদৰে নিজৰ নামটো চাব সম্পূৰ্ণ প্ৰচেছটো এই ভিডিঅ'টোত জানিব পাৰিব। নিজৰ লগতে নিজৰ গাঁওখনৰো সম্পূৰ্ণ লিষ্ট চেক কৰিব পাৰিব। যিসকলৰ এই লিষ্টত নাম আহিছে তেওঁলোকে অতি সোনকালে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। এই লিষ্টখনত আপোনালোকে চাব পাৰিব প্ৰায় মাৰ্চ মাহৰ 12 তাৰিখে, মাৰ্চ মাহৰ 3 তাৰিখে, মাৰ্চ মাহৰ 4 তাৰিখে প্ৰায় এইকেইদিন ৰেগুলাৰ চৰকাৰী ঘৰৰ চেংচন কৰি থকা হৈছে। আৰু এইফালে আপোনালোকৰ নিজৰ নামটো চাই ল'ব পাৰিব। প্ৰায় 1,30,000কৈ টকা চেংচন কৰা হৈছে। 2019ত জিঅ' টেকিং কৰা ঘৰ হয় এইবিলাক চব। আপোনালোকৰ গাঁওখনৰ সম্পূৰ্ণ লিষ্ট চাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰিব। সম্পূৰ্ণ এই ভিডিঅ'টোত মই জনাই দিম। আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি টাইপ কৰিব PMAYG টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছত এনেকুৱা এটা পেজ অপেন হ'ব। আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব। এই লিংকটো মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব। ইয়াত আপোনালোকে ৰাইট চাইডে 3 ডটত ক্লিক কৰি তলত 2 নম্বৰ অপশ্যনটো দেখিছে আৱাজ অফত ক্লিক কৰিব। সেকেন্ড আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা অপেন হ'ব। আপোনালোকে ইয়াত চৰকাৰী ঘৰৰ ৰিলেটেড সকলো ধৰণৰ লিষ্ট চেক কৰি চাব পাৰিব নিজৰ মোবাইলতে। আপোনালোকে একেবাৰে তললৈ আহিব। শেষত দেখিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত ক্লিক এটা কৰিব। আপোনালোকে নিজৰ এড্ৰেছটো ফিল আপ কৰি ল'ব। ইয়াত প্ৰথম আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব আসাম। আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। আপোনালোকৰ নিজৰ যোনটো ব্লক পৰে ব্লকটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ যোনখন ভিলেজ হয় গাঁও পঞ্চায়তৰ নামটো চিলেক্ট কৰি ল'ব। তলত আপোনালোকে চনটো চিলেক্ট কৰিব। আমি যিহেতু 24-25 বৰ্ষৰ হাউচ চেংচন লিষ্টখন চাব বিচাৰিছোঁ তো আপোনালোকে 24-25টো চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে যোনখন আঁচনিৰ বিষয়ে চাব বিচাৰিছে যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰথম অপশ্যনটো চিলেক্ট কৰি ল'ব। একেবাৰে শেষত আপোনালোকক কেপচা এটা ভৰাব লাগিব। এইটো মাইনাছ প্লাছ যিকোনো ধৰণৰ থাকিব পাৰে। আপোনালোকে শুদ্ধকৈ বহাই দিব। তলত ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ আহিব। চাব আপোনালোকৰ সম্পূৰ্ণ গাঁও পঞ্চায়তৰ সম্পূৰ্ণ লিষ্টখন ওলাই গৈছে। আপোনালোকে ইয়াত ডাউনলোড অপশ্যন আছে। ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি সম্পূৰ্ণ লিষ্টখন চাব পাৰিব। নিজৰ নাম আছেনে নাই, কিমান টকা চেংচন হৈছে, কেতিয়া চেংচন হৈছে, সম্পূৰ্ণ ডিটেইলছ ইয়াত চাব পাৰিব। এই লিষ্টখন চাবৰ কাৰণে যদি কোনোবাই প্ৰব্লেম পাইছে মোক কমেণ্টত জনাব। মই চেক কৰি জনাই দিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ।